চেনেল ববিতাস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক মোৰ গুৱাহাটীত থকা সৰু ঘৰখন অকমান দেখুৱাম তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হৈছে মোৰ সৰু ঘৰটো আপোনালোকক অকমান দেখুৱাও এয়া আছে এফালে আছে এটা সৰু ক্লক টো আৰু এয়া আছে এখন পেইণ্টিং অইল পেইণ্টিং লৰাই কৰিছে এয়া আৰু ইয়াত আছে এখন পেইণ্টিং আৰু এখন পেইণ্টিং আছে মই আপোনালোকক দেখুৱাই আছোঁ এখন অইল পেইণ্টিং এই পেইণ্টিংখন খুব ভাল লাগে অইল পেইণ্টিং তাৰপাছত আৰু আছে মই টেনিছ খেলোঁতে পোৱা কিছুমান ট্ৰফি এয়া এইটো মই কাৰ্ণালত খেলিব যাওঁতে এইটো পাইছিলোঁ ITF টেনিছ খেলিছিলোঁ সেইটো ৰানাৰ্ছ আপ আছিলোঁ আমি এইটো দিছে তাত এইটো আৰু এইকেইটা গোটেইকেইটা মোৰ খেলৰে ট্ৰফি সেইকাৰণে বহুত ভাল লাগে এইকেইটা চাই লাইট অকণমান কম আছে ইয়াতে ঠিক আছে এইটো থলোঁ আৰু ওপৰতো আছে মোৰ ল'ৰাই কৰা ট্ৰফি আছে এইটো আৰু এটা বস্তু আপোনালোকক মই দেখাব বিচাৰিম ইয়াতে থকা এইটো হৈছে অষ্ট্ৰিচৰ কণী এইটো মই এইটো আপোনালোকক ওলাই পেলাই দেখুৱাম ভালকৈ এইটো চাউথ আফ্ৰিকাৰ পৰা আনিছিলোঁ অষ্ট্ৰিচৰ এইটো হয় আৰু মই আপোনালোকক দেখুৱাই আছোঁ তলফালে এনেকুৱা ফুটা এটা আছে আৰু যদি এইটো যদি গোটা গোটা থাকে ইয়াৰ ওপৰত যদি মানুহ উঠি দিয়ে এনেকৈ এইটো কণীটো ভাঙিব নোৱাৰে বহুত টান আছে আৱাজটো শুনিছে সাউথ আফ্ৰিকাৰ পৰা আনিছিলোঁ পেইণ্টিং চেইণ্টিং কৰা আছে দাঙিব পাৰে দুটা থাকিলে এইটো নাভাঙে এতিয়াতো শ্বেলটোহে আছে এইটো ভাঙি যাব আৰু দুটামান বস্তু আছে মই আপোনালোকক দেখাব বিচাৰিম সেইটো হৈছে বস্তু স্পেচিয়েল এখন ফটোগ্ৰাফছ আছে মই এখন ফ্ৰান্সৰ পৰা আনিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ মোনালিসা ফটো এইখন চাওক তাৰ পৰা আনিছিলোঁ এখন এতিয়া থৈ দিয়া আছে এখন দেখুৱালোঁ আপোনালোকক আৰু মোৰ এটা বস্তু আপোনালোকক দেখুৱাইছোঁ অলপ আগতে এইখন শ্বৰ্ট জাপানীজ শ্বৰ্ট হয় এইখন শ্বৰ্টৰ এটা চেম্পল হয় তেওঁলোকৰ জাপানৰ পৰা অনা এইটো চাওক বহুত ধুনীয়া হয় বস্তুটো এইটো দেখিছে বহুত ধুনীয়া হাৰাকিৰি কৰিছিলে আগতে এইখন দি তেওঁলোকে জাপানীজ শ্বৰ্ট দি আগতে এতিয়াতো নাই আগৰ দিনত এইবিলাক এতিয়া হাৰাকিৰি কৰিছিলে মানে নিজে মৰি গৈছিলে ছুইচাইড কৰি ডিঙি কাটি পেলাই মৰি গৈছিলে বা পেটত হ'লেও কাটি পেলাই মৰি গৈছিলে এইখন দি এইটো এটা চেম্পল হয় তাৰে মেমেণ্টছ দেখাম মই কিছুমান দেশলৈ মই গৈছিলোঁ ফুৰিবলৈ তেতিয়া এই মেমেণ্টছবিলাক লৈ আহিছিলোঁ আছে কেইটামান মই মানে চাই ভাল লাগে চিন হিচাপে থাকি যায় চাইও বহুত ভাল লাগে আৰু মনত পেলাই থাকিব পাৰি মই যে সেইখন দেশলৈ গৈছিলোঁ সেইকাৰণে ভাল লাগে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব শেষলৈকে মই সদায় মেমেণ্টছ লৈ আহোঁ যিমানখন দেশত গৈছোঁ মই মেমেণ্টছ আনিছোঁ তাৰপাছত তাৰ ভিতৰত এইটো হৈছে আপোনালোকে দেখিছে এইটো ইফল টাৱাৰ মাকাও টাৱাৰ বুৰ্জ খালিফা তাৰপাছত এইটো আনিছিলোঁ ব্ৰাছেলছৰ পৰা তাৰপিছত এইটো ছিংগাপুৰৰ পৰা আনিছিলোঁ তাৰপাছত আছিলে আৰু এইকেইটা মাকাও কেচিনৰ পৰা আনিছিলোঁ কেচিনত যে লাগে এইটো তাৰপাছত এই জোতাযোৰ এমষ্টাৰডামৰ পৰা আনিছিলোঁ এইটো এটা কিবা চিম্বল হয় সিহঁতৰ তাৰপাছত এইখন আনিছিলোঁ মাকাওৰ পৰা এইখন ভেনেচিয়ান মাকাও লিখা আছে তাৰপিছত এইটো চাউথ আফ্ৰিকাৰ এখন হয় প্লেট আৰু এইখনো হয় কি জেগা এইটো বেংকক পাহৰি গৈছিলোঁ বেংকক হয় এখন তাৰপাছত এইখন আনিছিলোঁ এখন আমষ্টাৰডামৰ পৰা আনিছিলোঁ এইখন আমষ্টাৰডাম লিখা থাকিব লাগে ক'ৰবাত নাই আমষ্টাৰডাম লিখা আছে আমষ্টাৰডাম লিখা আছে এইটো আমষ্টাৰডাম মই যিমান দেশত গৈছোঁ ফুৰিবলৈ এতিয়ালৈকে
আৰু চবৰ পৰা মই সদায় কিবা নহয় কিবা এটা লৈ আহোঁ। এইখনো তেনেকৈ বাহিৰৰ পৰা আনিছিলোঁ, এইখন জাৰ্মানীৰ পৰা আনিছিলোঁ এইখন। আৰু এইটো মোৰ ফেমিলি ফটোগ্ৰাফ হয়, আগৰ ফটো। মোৰ ল'ৰাটো আছে, মোৰ হাজবেণ্ড আৰু মই। সেয়া তাৰপিছত আৰু আছে দেখাব লাগে আপোনালোকক, এইবিলাকতো বাহিৰৰ পৰা আনিছোঁ মই। এইটো ছিংগাপুৰ, তাৰপিছত এইটো জাৰ্মানী হ'ব, আৰু এইটো হ'ল জাপানৰ, এইটো জাপান। তাৰপাছত এইখন জাপানৰ শ্বৰ্ট হয় এইখন, এইটো। তাৰপাছতে আছে এইটো হংকঙৰ পৰা আনিছিলোঁ, হংকং। তাৰপাছত আছে এইটো হ'ল ছুইজাৰলেণ্ডৰ, এইটো ছুইজৰ চিম্বলটো আছে দেখিছে, এইটো ছুইজাৰলেণ্ড। তাৰপিছত এইটো আমাৰ আন্দামান এণ্ড নিকোবৰৰ পৰা আনিছিলোঁ এইটো। আৰু এই বলটো আনিছিলোঁ মেলবৰ্ণৰ পৰা, এইটো সোমাই গৈছেগৈ। আৰু এইটো আনিছিলোঁ হংকঙৰ পৰা, এইটো হৈছে মাকাও। আৰু ওপৰত আছে, মই আৰু দেখুৱাই আছোঁ, এইটো হৈছে আমষ্টাৰডাম, উইণ্ড মিল হয়। তাৰপাছত আছে এইটো হৈছে বেংকক। আৰু এইটো মেলবৰ্ণ ষ্টাৰ, এইটো মেলবৰ্ণৰ পৰা আনিছিলোঁ। তাৰপাছত এইটো দেখিছে ইফেল টাৱাৰ, পেৰিছৰ পৰা অনা। এইটো হৈছে ব্ৰাছেলছ, এইটো ব্ৰাছেলছৰ পৰা আনিছিলোঁ, লিখা আছে ব্ৰাছেলছ। আৰু এইটো জাৰ্মানীৰ পৰা আনিছিলোঁ। তাৰপাছত উজবাৰ্গৰ পৰা আনিছিলোঁ এইটো মই। আৰু এইটো আনিছিলোঁ, এইটো পাহৰি গৈছোঁ, এইটো ক'ৰ পৰা আনিছিলোঁ, হংকং, এইটো হ'বলৈ হংকঙৰ পৰা আনিছিলোঁ। আৰু এইখন ছুইজাৰলেণ্ডৰ হয় এইখন। তাৰপাছত এইটো নহয়, এইটো জাৰ্মানীৰ পৰা আনিছোঁ। এইটো হয় জাৰ্মানী, এইটো জাৰ্মানীৰ পৰা আনিছিলোঁ। এইটো হ'ল তাজমহল, এইটো বাহিৰৰ পৰা তাজমহলৰ পৰা অনা। তাৰপাছত ইয়াত এটা বস্তু আছে চাউথ আফ্ৰিকাৰ পৰা অনা, এইটো বুমেৰাং, এইটো। তাৰপাছত আছে এইটো হংকং ডিজনীলেণ্ডৰ পৰা আনিছিলোঁ, এইটো হংকং ডিজনীলেণ্ড। তাৰপাছত এইটো হ'ল চাউথ আফ্ৰিকা, এইটো জাৰ্মানীৰ পৰা আনিছিলোঁ, মৰক্কোৰ হয় এইটো মেলা এখনৰ পৰা আনিছিলোঁ মই। তাৰপাছত এইটো জুৰিখৰ হয়, জুৰিক, এইটো জাৰ্মানীৰ পৰা অনা। তাৰপাছত আৰু এইখন আনিছিলোঁ, হংকং, এইখন হংকঙৰ হয়। তাৰপাছত এইটো চাউথ আফ্ৰিকাৰ টেবল মাউণ্টেইন, ইয়াত লিখা আছে টেবল মাউণ্টেইন, লিখা থাকিব লাগে। টেবল মাউণ্টেইন কেপটাউন, চাউথ আফ্ৰিকা। এইটো টেবল মাউণ্টেইনত চাব গৈছিলোঁ আমি, এতিয়া এইটো আনিছিলোঁ। আৰু পেংগুইন, এইটো চাউথ আফ্ৰিকাৰ পৰা অনা। এইটো জাপানৰ পৰা আনিছিলোঁ, ইফেল টাৱাৰ নিচিনাই টাৱাৰটো, নামটো মই পাহৰি গৈছোঁ এতিয়া। আৰু এইটো জাৰ্মানীৰ পৰা আনিছিলোঁ, এইকেইটাই। আৰু এইটো ছিংগাপুৰ। আৰু এইটো হ'ল ইউনিভাৰ্চেল ষ্টুডিঅ', এইটো ইউনিভাৰ্চেল ষ্টুডিঅ'। আৰু এইবিলাক আছে সৰু সুৰা আৰু কিবা কিবি, এইকেইটাই আপোনালোকক দেখুৱালোঁ মই। আৰু এইখন আছে এখন ছায়োনাৰা জাপান, এইখন তেওঁলোকে খুব ইউজ কৰে, বিচনীৰ নিচিনা এনেকৈ বেগত ভৰাই থৈ দিয়ে এয়া। আৰু লৈ পেলাই এনেকৈ খুব ইউজ কৰে তেওঁলোকে, এইটো জাপানত। ভাল লাগে দেখিবলৈ। ইয়াতে চাওক খুব ধুনীয়াকৈ বনাইছে, সৰু সৰু কিবা আছে, কাটা আছে ইয়াতে চাওক, ইমান ধুনীয়া ডিজাইন, জাপানৰ পৰা অনা এইটো। ঠিক আছে তেতিয়াহ'লে, আৰু এতিয়া বেলেগ ফালে যাওঁ। মই মানে মোৰ ল'ৰাই খেলা সৰুতে যিমান খেলা বস্তু আছে, বাইক চাইক এইবিলাকো থৈ দিছোঁ, ধুনীয়াকৈ থৈ দিছোঁ। এইখন বাইক সি সৰুতে খেলা। আৰু এখন গাড়ী আছে, খুব ভাল পাইছিলে, লেম্বৰগিনি, এইখন থৈ দিছোঁ, এতিয়াও আছে, ধুনীয়াকৈ আছে। এয়া মই থৈ দিছোঁ, ইয়াত এনেকৈ দুখন আছে, এনেকৈ দুখন আছে এয়া, আৰু এখন আছে এয়া, এইখন দুখন খুব ধুনীয়াকৈ থৈ দিছোঁ ইয়াতে, এইখন এয়া, এই দুখন বস্তু ইয়াতে আছে। ঠিক আছে তেতিয়াহ'লে, মই আৰু এতিয়া আপোনালোকক মোৰ এই সৰু ঘৰটো দেখুৱালোঁ। আৰু এই কুকু ক্লকটো মানে জাৰ্মানীৰ পৰা আনিছিলোঁ, ব্লেক ফৰেষ্টৰ পৰা। এইটো কুকু ক্লক, অৰিজিনেল যিটো কুকু ক্লক, তাৰ পৰা আনিছিলোঁ এইটো। আৰু বাকী থাকিলে মোৰ ঘৰখন এইফালে অকণমান দেখুৱাই দিওঁ, যিহেতু মই নাথাকোঁ আজিকালি, গতিকে মানে হেৰি হৈ আছে এতিয়া। এয়া মই অকণমান দেখুৱাই দিলোঁ। আৰু এইফালে আছে
এতিয়া মোৰ ঘৰ আৰু আছে মোৰ ল'ৰাই পেইণ্টিং কৰিছিলে এখন সৰুতে মই বহুত সৰু আছিল তেতিয়া এইখন স্কুলৰ কিবা লৈ পেলাই বনাইছে এইখন তাৰপাছত আছে ইয়াতে আছে এইখন পেইণ্টিং বহুত আছে ইয়াতে ই কৰে কাৰণে মই তাত সজাই থৈ দিওঁ ধুনীয়াকৈ